লাইন এডাল ললো ইয়াক আমি টানি বনাব পাৰোঁ এই দুটাৰ ক্ষেত্ৰত কোনো ধৰণৰ আমাৰ ক্লোজনেছ নাই মানে গোটেই বাউণ্ডাৰীটো ক্লোজ নহয় এইটো লাইন আৰু কাৰ্ভ ইয়াৰ আমাৰ ক্লোজনেছ নাই সেইকাৰণে আমি ইয়াত বৰ্ডাৰৰ কালাৰটো আমি চেঞ্জ কৰিব পাৰোঁ আমি ইয়াতে যদি কালাৰ বেলেগ এটা সিলেক্ট কৰি দিওঁ সেইটো বৰ্ডাৰ হৈ যাব এইটো কালাৰ বেলেগ এটা সিলেক্ট কৰি দিয়ে যি আমি কালাৰ সিলেক্ট কৰোঁ সেইটো কালাৰ হৈ যাব ব্লেক হৈ যাব আৰু এইফালে ৰেড হৈ যাব এতিয়া আমি যিকোনো এটা যদি শেপ লওঁ অভেলটো আমি যদি লওঁ আমাৰ যিটো কালাৰ মনত সিলেক্ট হৈছে সেইটো হৈ থাকিব আৰু বেকগ্ৰাউণ্ড কালাৰটো হৈ যাব কালাৰটো যদি আমি ইয়াতে সিলেক্ট কৰি লওঁ যিটো কৰোঁ সেই কালাৰটো হৈ যাব কালাৰ 1 কালাৰ বৰ্ডাৰ কালাৰ 1 আহিব আৰু সলিড কালাৰ ভিতৰৰ কালাৰটো আহিব এতিয়া এই বস্তুটো আমি ড্ৰ কৰাৰ সময়ত কেনেকৈ আমি সিলেক্ট কৰিব পাৰোঁ এই আউটলাইন যেটা লাইন হয় সেটা নো আউটলাইন যদি কৰি দিওঁ আমি তেতিয়াহ'লে আমাৰ কালাৰ 1 টো সিলেক্ট নহয় সেইটো নলয় এতিয়া আউটলাইনটো আমি যদি সলিড কালাৰ কৰোঁ যিটো সিলেক্ট হৈছে সেইটো আহিব তাৰপিছত তাৰবাবে আমি যদি এই ব্ৰাছৰ অনুপাতে যদি আমি কালাৰটো আউটলাইন কালাৰটো আমি সিলেক্ট কৰিব বিচাৰোঁ তেনেকৈ ইয়াতে সিলেক্ট কৰিলে ওয়াটাৰ কালাৰ হিচাপে ড্ৰ কৰিব তেনেকৈ সেইটো ড্ৰ হৈ যাব তেনেকৈ ড্ৰ হোৱাটো দেখাব সলিড কালাৰ আৰু ফিলটো আমি নো কালাৰ কৰিলে নো কালাৰ 2 সিলেক্ট হৈ আছে যদি সেইটো নহয় বাই ডিফল্ট আহি যায় সেইকাৰণে আমি অইল হ'লে অইলৰ নিচিনা আহিব কেন কৰিলে কেন মাৰ্কাৰ কৰিলে মাৰ্কাৰ অইল কৰিলে অইল পেইণ্টিঙৰ নিচিনা নেচাৰেল পেঞ্চিল হ'লে নেচাৰেল পেঞ্চিলৰ নিচিনা ওয়াটাৰ কালাৰ হ'লে ওয়াটাৰ কালাৰ নিচিনা এই আউটলাইন আৰু ফিল এইটো শেপৰ লগত একেলগে হয় এইটো আৰু আউটলাইন আৰু সাইজটো যেনে কন্ট্ৰোল প্লাস কৰিলে আৰু কন্ট্ৰোল মাইনাস কৰিলে যেটো হয় সেই বস্তুটো ইয়াতে হয় এই সাইজটো এইটো কন্ট্ৰোল প্লাস আৰু মাইনাসে এই সাইজটো কন্ট্ৰোল কৰে এতিয়া কন্ট্ৰোল মাইনাস যদিও সৰু কৰিছো সিলেক্টটো আমাৰ এইটো সিলেক্ট কৰা আছে 1 পিক্স কিন্তু ই বাঢ়ি গ'ল কিয় আমাৰ কন্ট্ৰোল প্লাস কৰিছো গতিকে ইমানখিনি দেখাই দিছে আমি কন্ট্ৰোল মাইনাস কৰিলে আকৌ সৰু হৈ যাব এই সাইজটো কিন্তু এইটোৱে সিলেক্ট হৈছে কিন্তু আমি কন্ট্ৰোল প্লাস আৰু মাইনাস গতিকে এই বস্তুটো কন্ট্ৰোল কৰিছে কন্ট্ৰোল প্লাস আৰু কন্ট্ৰোল মাইনাস সেভ এটাৰ ভিতৰত কেনেকৈ কালাৰ ফিল হয় সেইখিনি বস্তুৰে আমি গম পালো নেক্সট আমি ৰিয়েল লাইফ কিছুমান ড্ৰয়িং আঁকিবৰ কাৰণে শিকিম